हेलो दोस्तों আপোনালোকে নিশ্চয় কেতিয়াবা নহয় কেতিয়াবা এন্টি এসিড ইউজ কৰিছে বিশেষকৈ আমাৰ যেতিয়া এসিডিটি হয় তেতিয়া আমি এন্টি এসিড ইউজ কৰো এন্টি এসিড এজ এ এক্সাম্পল ইনো আপোনালোকে বাৰু কেতিয়াবা ভাবিছেনে এই ইনোৱে কেনেদৰে কাম কৰে বা ইনোৱে কেনেদৰে আমাক এসিডিটিৰ পৰা ৰক্ষা কৰে তো আজি এই ভিডিওটোত আমি সেই বিষয়ে আলোচনা কৰিম সো ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব যেতিয়া আমি খাদ্য খাওঁ তেতিয়া আমাৰ ষ্টমাকে পেটত হাইড্ৰক্লৰিক এসিড ক্ৰিয়েট কৰে হাইড্ৰক্লৰিক এসিডে আমাৰ খাদ্যসমূহ পাচন হোৱাত সহায় কৰে কেতিয়াবা আমি জুখতকৈ অভাৰ খাদ্য খাই দিওঁ বা মছলাজাতীয় কিছুমান নাখাবলগীয়া খাদ্য উলট পালটকৈ খাই দিওঁ তেতিয়া আমাৰ পেটত অত্যাধিক পৰিমাণত হাইড্ৰক্লৰিক এসিড প্ৰডিউসড হয় আৰু সেই হাইড্ৰক্লৰিক এসিডসমূহ পেটৰ পৰা খাদ্য নলীয়েদি আমাৰ মুখৰ পৰ্যন্ত আহি পায় তেতিয়াই আমি সঘনাই ভমি ভাব হোৱা বুকু জ্বলা-পোৰা কৰা টেঙা উগা আহা আদি বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমি এন্টি এসিড লাইক ইনো ব্যৱহাৰ কৰোঁ এন্টি এসিডে সিম্পল কেমিষ্ট্ৰিৰ প্ৰিন্সিপলৰ ওপৰত নিৰ্ভৰ কৰি কাম কৰে যিটো হ'ল এসিড প্লাছ এলকালাই ক্ৰিয়েট সল্ট প্লাছ ৱাটাৰ এন্টি এসিডৰ ভিতৰত ক্যালসিয়াম কাৰ্বনেট আৰু এলুমিনিয়াম হাইড্ৰক্সাইড থাকে যেতিয়া আমি এন্টি এসিড ইউজ কৰোঁ অৰ্থাৎ পানীৰ সৈতে মিহলাই ড্ৰিংক কৰোঁ তেতিয়া সেই এন্টি এসিডে হাইড্ৰক্লৰিক এসিডৰ সৈতে ৰিয়েক্ট কৰি সল্ট আৰু ৱাটাৰ ফৰ্ম কৰে আৰু হাইড্ৰক্লৰিক এসিডক এক নিয়ন্ত্ৰিত মাত্ৰালৈ লৈ আনে তেতিয়াই আমি বুকু জ্বলা-পোৰা কৰাৰ পৰা ৰক্ষা পাওঁ ঠিক এনেদৰে সকলোবোৰ এন্টি এসিডে কাম কৰে আৰু আমাক এসিডিটিৰ পৰা ৰক্ষা কৰে সো থ্যাংক ইউ সো মাচ এভৰিৱান ফৰ ওয়াচিং দিস ভিডিও